Hi guys, welcome back to my YouTube channel. নমস্কাৰ সকলোকে আমাৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাই আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সো বৰ্তমান আমি আহি আছোঁ গুৱাহাটী। মোৰ লগৰটো মোক গুৱাহাটীত থৈ যাব মানে আজি এটা খুব ধুনীয়া জেগালৈ যাব ওলাইছোঁ, আন্দামান নিকোবৰ দ্বীপপুঞ্জ। সো আপোনালোকে দেখি হয়তো গম পায় ভাৰতৰ পৰা অকণমান আঁতৰত এটা সৰু দ্বীপ এটা আছে। সো তালৈকে বৰ্তমান গৈ আছোঁ আৰু প্ৰায় গুৱাহাটী আহি পেলাই আমি গাড়ী বাছত উঠিলোহি আৰু এই বাছত দিয়ে আমাক মানে এয়াৰফ'ৰ্চৰ মেইন জেগাখিনিত যিখন মানে ধৰি লওক আমাৰ এই ফ্লাইটখন আছে সেই তালৈ লৈ যাব। তাতে উঠিকৈ অলপ সময় চাই আছোঁ আৰু এনেকৈ আমি ওপৰলৈ উঠি যাম আৰু এইফালে আমাৰ গোটেই ফ্লাইটবিলাক থৈ দিছে। এনেকৈ নজাৰাবিলাক চাই চাই গৈ আছোঁ আৰু মাজে মাজে এৰোপ্লেনবিলাকো দেখিছোঁ। মানে কেতিয়াবা আঁতৰৰ পৰাই দেখা কিন্তু মানে ভিতৰত কেতিয়াও গৈ পোৱা নাই, মানে অলপ ভাল লাগিছে চাই কৰি। এনেকৈ নজাৰাবিলাক চাই আছোঁ আৰু আপোনালোকেও চাওক কেনেকুৱা পাইছে। ভিতৰুৱাখিনি এনেকুৱা দেখিবলৈ। এতিয়া ভিতৰত গৈ পেলাই আমাৰ নিজৰ জেগাত বহি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকক। বৰ্তমান নিজৰ চিটত বহি ল'লোঁ আৰু বহি লৈ পেলাই অলপ সময় ইটো সিটো কৰি থাকোঁতে এইফালে দেখিলোঁ বা ইমান ধুনীয়া নহয় জেগাখিনি। ওপৰৰ পৰা দেখি আছোঁ আৰু নিজে এটা ভাল এক্সপিৰিয়েঞ্চ আছিলে মানে ফ্লাইটত যোৱা, আপোনালোকক শ্বেয়াৰ কৰিলোঁ। বৰ্তমান এনেকৈ আহি আহি প্ৰায় আমি এতিয়া পাই যামগৈ কলকাতা আৰু কলকাতাৰ পৰা আমি যাম আন্দামান নিকোবৰ দ্বীপপুঞ্জ। গতিকে আপোনালোকক আকৌ কলকাতাৰ পৰা লগ পাম। আৰু ফ্লাইটৰ পৰা নামিলোঁ আৰু নামি পেলাই এতিয়া আমাৰ বেগ চেকিং কৰা হৈছে। ত' অলপ সময় তাতে ৰখি দিলোঁ আৰু চেকিং কৰি পেলাই অ'কে বুলি ক'লে। তাৰপিছত এতিয়া আমি নেক্সট ফ্লাইটখনলৈ গৈ আছোঁ। মই পিছতে গম পাইছোঁ যে আমাৰ ফ্লাইটটো বহুত দেৰিকৈ আছে বুলি, ৰাতি 12টামানত আছে। চ' এতিয়াকৈ অলপমান এনেই ইফাল সিফালকৈ ঘূৰি ফুৰিছোঁ আৰু গোটেই এয়াৰফ'ৰ্চখন চাই কৰি ঘূৰি ফুৰিছোঁ। এতিয়া কাম বন নাই এতিয়া নিচিনা এনেই ইফালে সিফালে ঘূৰি ফুৰিছোঁ আৰু আপোনালোকেও চাওক কেনেকুৱা পায়। তেনেকৈ এয়াৰপৰ্টত অলপ সময় কটালোঁ আৰু কটাই আমাৰ নেক্সট ফ্লাইটত আমি উঠি গ'লোহি আৰু উঠি পেলাই এতিয়া বৰ্তমান এনেই ৰখি আছোঁ আৰু যাব হ'ব এতিয়া। তো এটা নাজাৰা চাওঁচোন, ৰাতি আকাশখনৰ পৰা তলত নাজাৰাখিনি আপোনালোকে এবাৰ চাওক কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাব। ৰাতিটো তেনেকৈ থাকিলোঁ আৰু থকাৰ পিছতে সময়টো কেনেকৈ গ'ল গমেই নাপালোঁ আৰু ৰাতিপুৱা হৈ গ'ল আৰু ৰাতিপুৱা এনেই ইটো সিটো কৰি থাকোঁতে বৰ্তমান আমি নামিব হ'বহি এতিয়া, প্ৰায় পামহি হৈছোঁহি আৰু তাৰপিছত এতিয়া নামি লওঁ এয়াৰপৰ্টৰ পৰা, তাৰপিছত আকৌ লগ পাই আছোঁ একেবাৰে আপোনালোকৰ গাড়ীত লগ পাম। লাহে লাহে পাই গ'লোহি আৰু পাই পেলাই এতিয়া আমি গাড়ীত গৈ আছোঁ আৰু এতিয়া আমি যাম আমাৰ যিখিনি জেগা আন্দামানৰ। চ' এতিয়া এইখিনি আন্দামানৰ জেগা আপোনালোকে চাওক কেনেকুৱা পাইছে কমেণ্ট ছেকশ্যনত জনাব। অলপ থুলমূলকৈ আন্দামানখন দেখুৱালোঁ, গতিকে ব'লক। আৰু ইয়াত বিভিন্ন ধৰণৰ ছবিবিলাক আঁকি থৈ দিছে আন্দামানত আৰু দেখি ইমান যে ভাল লাগিছে নহয়, মানে কি ক'ম আৰু সঁচাই কেতিয়াবা বাহিৰত ঘূৰিলে নজাৰাবিলাক একেবাৰে মানে ক'বলগীয়া আৰু বহুত ধুনীয়া ধুনীয়া। এতিয়া এনেকৈ আহি গ'লোহি, আহি গৈ অলপ সময় সাগৰৰ পাৰতে ৰখি আছোঁ আৰু মানে সাগৰৰ নাজাৰাবিলাক চাই চাই অকণমান মনটো ভাল লগাইছোঁ, কাৰণ ইমান দূৰ আহিছোঁ। চ' অলপতো নুঘূৰিলেতো নহ'বই, সেইটো কাৰণে অলপ সময় ইয়াতে আছিলোঁ আৰু এতিয়া এইখিনিতে সাগৰখন আছে আৰু ইয়াৰ লগতে আমি থকা জেগাখিনি আপোনাক এবাৰ থুলমূলকৈ এটা দেখুৱাব বিচাৰিছোঁ। তো বহুতখিনি সময় সাগৰখন ঘূৰিলোঁ চালোঁ, এতিয়া সাগৰৰ তলখনো চাবগৈ লাগিব ন। বৰ্তমান জাহাজত উঠিলোঁ আৰু উঠি পেলাই এতিয়া আমি সাগৰৰ তলখিনি চাবলৈ গৈ আছোঁ। পূৰা অক্সিজেন তলখিনি চাবলৈ গৈ আছোঁ। তো সাগৰ গোটেইখিনি চাই কৰি আজৰি হৈ আহিলোঁ আৰু আহি পেলাই এতিয়া এনেই সাগৰ পাৰতে ৰখি আছোঁ
আৰু ৰখি গৈ অলপ সময় এনেই ইটো সিটো কৰি থাকোঁতে গৈছে আৰু প্ৰায় 3 দিনমানে থাকিম আৰু 3 দিনমান থকা যিমান পাৰোঁ ভিডিঅ'খিনি মই বনাই গৈছোঁ আপোনালোকক দেখুৱাবলৈ আৰু নিজেও এটা এক্সপিৰিয়েঞ্চ ল'বলৈ কাৰণে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'খিনি চাই ভাল পাই আছে বুলি আৰু এনেকৈ 3 দিন পাৰ হৈ গ'ল কেনেকৈ সময়টো গ'ল গমকে নাপালোঁ কিন্তু ঠাণ্ডাই নপৰিলে ভিডিঅ' কৰা সেইকাৰণে ইমান ভিডিঅ' কৰিব নাপালোঁ আৰু এতিয়া মাত্ৰ ফ্লাইটত গৈ আছোঁ আৰু এনেকৈ 3 দিন পাৰ কৰি পেলাই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অন কৰি দিব আৰু নেক্সট আকৌ এটা ভিডিঅ'ত লগ পাই আছোঁ আজিলৈ বাই বাই